Hello everyone, কি খবৰ আপোনালোকৰ? আজি মই দিনৰ সাজত বনাইছিলো কুন্দুলি chutney। সাধাৰণতে কুন্দুলি আমি ভাজি খাওঁ নহয় জানো, কিন্তু কুন্দুলিৰে ধুনীয়া এখন টেস্টি chutney আমি প্ৰস্তুত কৰিব পাৰো আৰু এই chutney বিধ মই কেনেদৰেনো বনাইছো আপোনালোকে ভিডিওটো চালে গম পাব। গতিকে বলকচোন আমি ভিডিওটোলৈকে আগবাঢ়ো। এতিয়া মই এইপিনে কেইটামান কুন্দুলি লৈ লৈছো। মই গোটেইখিনি ব্যৱহাৰ নকৰো, চাটনিৰ বাবে মই কেইটামান ব্যৱহাৰ কৰিম আৰু এইখিনি মই গোটে ধুই গুল গুলকৈ ভালদৰে কাটি লম। এয়া চাওক, মই এনেকৈ গুল গুলকৈ কাটি লৈছো। এতিয়া মই এখন কেৰাহী অলপ গৰম হ'ব দি তাতে কেইটামান নহৰু, আদা আৰু আপোনালোকৰ সোৱাদ অনুসৰি জলকীয়া কেইটামান শুকান কেৰাহীত ভালদৰে অলপ ভাজি ল'ব। বেছি ভাজিব নালাগে। লগতে ইয়াতে মই কেইটামান দিছো কেঁচা বাদাম দিলে এই চাটনিটো খাব খুবেই ভাল লাগে। আপোনালোকেও দিবলৈ চেষ্টা কৰিব। এতিয়া কেৰাহী এখন গৰম হ'ব দি তাতে 2 চামুচমান মই মিঠাতেল দিছো আৰু কুন্দুলিখিনি অকণমান খিজালৈকে ভাজি লৈছো। আপোনালোকে কুন্দুলিৰ চাটনিটো কুন্দুলিখিনি কেঁচাকৈ দি পেলাইও বনাব পাৰে, নতুবা অকণমান বইল কৰি পেলাইও বনাব পাৰে। মই অলপ ভাজি লৈ পেলাই বনাইছো। এইখিনি অকণমান ভজা হোৱাৰ পিছত নমাই থৈছো আৰু থোৱাৰ পিছত মিক্সি জাৰটোত এনেদৰে কুন্দুলিখিনি দি দিছো। ইয়াতে এতিয়া দিব লাগিব আমি যে ড্ৰাই ৰোষ্ট কৰি ৰাখিছিলো বাদাম, আদা, নহৰু আৰু জলকীয়াখিনি। ইয়াতে গোটেইখিনি দি দিছো আৰু ইয়াতে মই সুগন্ধিৰ বাবে ব্যৱহাৰ কৰিছো দুখিলা মান ধনিয়াৰ পাত। এইখিনিও মই সৰু সৰুকৈ কাটি দি দিছো। মান ধনিয়া দিলে খাবলৈ ভাল লাগে, সেইকাৰণে মই ইয়াতে ব্যৱহাৰ কৰিছো। চাটনিখিনিত মই এতিয়া ব্যৱহাৰ কৰিছো এটা গোল নেমুৰ ৰস। আপোনালোকে নেমু টেঙাৰ ৰস অলপমান ইয়াতে মিলাই ল'ব আৰু তেতিয়া চাটনিখিনি খাব বহুতেই বেছি ভাল লগা হৈ যায়। চাটনিখিনি আধামান পিচি যোৱাৰ পিছত ইয়াতে মই সোৱাদমতে নিমখটো মিলাই লৈছো আৰু এয়া চাওক, আমাৰ কুন্দুলিৰ চাটনি একদম ৰেডি হৈ গৈছে। এনেদৰে বনালে আপোনালোকে কুন্দুলিৰ এটা নতুন সোৱাদ পাব। গতিকে মোৰ ৰেচিপিটো আপোনালোক সকলোৱে এবাৰ হ'লেও বনাই চাব আৰু বনাই কেনেকুৱা হৈছে মোক নিশ্চয় জনাব। যিসকল বন্ধু বান্ধৱীয়ে আজি মোৰ ভিডিঅ'টো নতুনকৈ চাইছে তেওঁলোকে প্লিজ মোক এটা লাইক, কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন। মই আপোনালোকৰ ওচৰত নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। থেংক ইউ।